নমস্কাৰ মই নীলাক্ষী আৰু মই হিমাদ্ৰীৰ প্ৰজ্ঞা প্ৰহেলিকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই নীলাক্ষীয়ে প্ৰতিটো খণ্ডত কেইটামান সাঁথৰ আৰু মই হিমাদ্ৰীৰ প্ৰতিটো খণ্ডত বিভিন্ন বিষয়ৰ ওপৰত কেইটামান কুইজ আৰু সাধু কথা আগবঢ়াম। আশা কৰিছো এই প্ৰজ্ঞা প্ৰহেলিকা ইউটিউব চেনেলটোক আপোনালোকে মৰমৰ দৃষ্টিৰে চাই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে প্ৰতিটো ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই কমেণ্ট বক্সত প্ৰেৰণামূলক একোটা মন্তব্য আগবঢ়াব। এনেধৰণৰ মন্তব্যই আমাক আগলৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব। ধন্যবাদ। মই নীলাক্ষীয়ে আকৌ এবাৰ এইটো খণ্ডত আপোনালোকলৈ লৈ আহিছো কেইটামান সাঁথৰৰ এটা নতুন টোপোলা। আশা কৰিছো সাঁথৰ কেইটা আপোনালোকৰ ভাল লাগিব। সাঁথৰ কেইটা কেনে লাগিল কমেণ্টত জনাবচোন। যোৱা খণ্ডৰ শেষৰ সাঁথৰটো আছিল ৰজাৰ জপা সোমাব পাৰি ওলাব নোৱাৰি। এই সাঁথৰটোৰ উত্তৰ হৈছে মাছ ধৰা চেপা। এতিয়া আহকচোন আমি এই খণ্ডৰ নতুন সাঁথৰৰ টোপোলাটো খোলো। এই খণ্ডৰ প্ৰথম সাঁথৰটো হৈছে শুন 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 উপজিয়ে বুঢ়া হয় কোন। এই সাঁথৰটোৰ উত্তৰ হৈছে বুঢ়া আঙুলি। দ্বিতীয় সাঁথৰটো হৈছে একেটা দিশেৰে ঘৰখন বেৰে। এই সাঁথৰটোৰ উত্তৰ হৈছে চাকি। তৃতীয় সাঁথৰটো হৈছে পেট আছে পেটু নাই, মুখ আছে জিভা নাই। এই সাঁথৰটোৰ উত্তৰ হৈছে কলহ। চতুৰ্থ সাঁথৰটো হৈছে একেজনী কলিকাই সাতখন পথাৰত ধান খায়। এই সাঁথৰটোৰ উত্তৰ হৈছে কাঁচি। একেবাৰে শেষৰ অৰ্থাৎ পঞ্চম সাঁথৰটো হৈছে নদী পাৰৰ লেচাৰী খোপা বান্ধে এচাৰি। এই সাঁথৰটোৰ উত্তৰ পাবলৈ আপোনালোকে অহা খণ্ডলৈ অপেক্ষা কৰক। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকক আকৌ এবাৰ অনুৰোধ জনাইছো আমাৰ চেনেলত নতুন নতুন বিভিন্ন বিষয়ৰ ওপৰত কুইজ, সাঁথৰ, সাধু আদি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যন বেলটোৰ অল বুটামটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।